নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে কুশলে আছে। মই কলিৰাম বৰ্মনে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আমি কেতিয়াবা ভাবোঁ বিপদ আহিলে আমি আগতীয়াকৈ গম পাম যদি আমি সজাগ হৈ থাকোঁ। সজাগ হৈ থাকিলে বিপদ অহাৰ আগতে আমি গম পাম। আমি কেতিয়াবা ভাবি থাকোঁ এনেকা, কিন্তু নহয়। কেতিয়াবা এনেকুৱা বিপদ আহি যাব আমি সজাগ হৈ থাকিও ক'ব নোৱাৰিম কেতিয়া বিপদ আহে কোন ফালৰ পৰা। এটি সৰু কাহিনী কওঁ, শুনকচোন বাৰু আপোনালোকে কেনে লাগে আপোনালোকক। এজনী কণা হৰিণা আছিল। সি এটা চকুৰে দেখা নাপায় আৰু এটা চকুৰে দেখা পায়। সি সদায় সজাগ হৈয়ে থাকে আৰু সজাগ হৈয়ে ঘাঁহ খায়। হৰিণাজনীয়ে ভাবে, মইতো কণা, ঘাঁহ খাই থাকোঁতে যদি কোনোবা ফালৰ পৰা চিকাৰী বা জন্তুৱে আহি মোক মাৰি পেলাই, তেতিয়া মই কি কৰিম? সেইকাৰণে সি সদায় সজাগ হৈয়ে থাকে। হৰিণাজনী সদায় এখন নৈৰ পাৰত ঘাঁহ খায়, কাৰণ সি জানে বিপদ কেতিয়াবা আহে, কোনফালৰ পৰা হয়তো চিকাৰী বা আহে। সেই ভয়তে সি নৈৰ পাৰত এখন ঘাঁহ খায়, এখন নৈৰ পাৰতে ঘাঁহ খায়। কাৰণ তাৰ যিটো চকু কণা সেই চকুটো দি নৈৰ পিনে, আৰু যিটো চকু ভাল সেইটো দি ফালে ঘাঁহ খোৱা ফালে। চিকাৰী হওক বা জন্তু হওক আহিলেতো ইফালে দি আহিব, নৈ সাঁতুৰিতো কোনো নাহে। সেইকাৰণে কণা চকুটো সদায় নৈৰ ফালে ৰাখে। সি সজাগ হৈ থাকে, ঘাঁহ পানী খাই থাকে। এনেকৈ চলি আছে, বহুত দিন গ'ল। হঠাৎ এদিন কি হ'ল, এজন চিকাৰীয়ে নাৱেৰে নৈখন পাৰ হৈ আহি আছিল। আহি থাকোঁতে হঠাৎ দেখা পালে হৰিণা এজনীয়ে ঘাঁহ খাই আছে। চিকাৰীজনে কি কৰিলে, নাওখন লাহে লাহে অলপ চপাই সেই হৰিণাজনীক শৰ মাৰিলে, আৰু শৰ গৈ হৰিণাজনীক লাগি গ'ল আৰু হৰিণাজনী মাটিত বাগৰি পৰিল। আৰু চিকাৰীটোৱে হৰিণাজনীক চিকাৰ কৰি লৈ ঘৰলৈ গুচি গ'ল। তো বন্ধুসকল, ইয়াৰ পৰা আমি কি শিকিলোঁ যে বিপদ কেতিয়া ক'ৰ পৰা কেনেকৈ আহে আমি ক'ব নোৱাৰিম। বিপদ কোনফালৰ পৰা আহে আমি ক'বই নোৱাৰোঁ। বিপদ যিকোনো ফালৰ পৰা আহিব পাৰে, ইয়াৰ পৰা আমি বুজি পালোঁ। তো বন্ধুসকল, মোৰ এই কাহিনীটো শুনি যদি আপোনালোকে অলপ ভাল পাইছে, তো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ।